নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ভলু ব্লগ। ঘৰত থাকি আজি বহুত আমনি লাগিলে, ভাবিলোঁ অলপ ওলাইকে যাওঁ। ক'ত যাওঁ কি কৰিম দেখুৱাই আছোঁ। ভিডিঅ'টি স্কিপ নকৰিব, ভিডিঅ'টি শেষলৈকে চাই থাকক। আৰু ভাল লাগিলে ভিডিঅ'টি লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব কেতিয়াও। এইটো আপোনালোকে পাহৰিয়ে যায় প্ৰায়ভাগে। লাহক ভিডিঅ'টি। এতিয়া গৈ আছোঁ বাইৰ লগত, গান চান লগাই মেলি অলপ ফূৰ্তি কৰি গৈ আছোঁ। ভিডিঅ'টো চাই স্কিপ নকৰিব দেই। আৰু এনেকৈ হাবি মাজে 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 আমি গৈ আছোঁ। ভিডিঅ'টি চাই থাকক। আৰু এয়া হৈছে আমাৰ বশিষ্ঠ গংগা গৰখীয়া দৌল, আৰু এইখন হৈছে আমাৰ নদী। আমাৰ ছোৱালী বহি আছে দেই, মোবাইল টিপি আছে। এই চব আপোনালোকে দেখুৱাই কেনেকুৱা লাগিছে ক'ব প্লিজ। পিছফালে প্লেচটো দেখিছে আপোনালোকে, সুন্দৰ। ইয়াত ফটো মাৰিবলৈও পূৰা ধুনীয়া মানে, আৰু ভিডিঅ' কথা ক'বই নালাগে। DSLR লৈ আহক আৰু কিবা শ্বুটিং কৰিবলৈ হ'লে ইয়াত পূৰা ধুনীয়া ধুনীয়া জেগা আছে। আৰু ওপৰত দিয়া আছে মোৰ কণ্টেক্ট নাম্বাৰ, কণ্টেক্ট কৰি জেগাটো পূৰা সুধিব পাৰিব।